প্ৰথমে মই আমলখিখিনি হুইচেল এটা দি ল'লোঁ, দি পেলাই মই ঠাণ্ডা হ'বলৈ দিছোঁ অলপ। পানীটো যাওক যাতে অলপ ঠাণ্ডাও হওক, নহ'লে মই আমলখিখিনি গুচাব নোৱাৰিম গৰম গৰম হৈ থাকিলে। চাওকচোন আমলখিটো কি ধুনীয়াকৈ ফাটি ফাটি গৈছে। এতিয়া মই এইখিনি গুচাম। চাওক মোৰ আমলখিখিনি মই ইমান ধুনীয়াকৈ গুচাই আছোঁ। গুটিখিনি এক চাইড কৰি আছোঁ, গুটিখিনি এবাৰ পেলাইছোঁ, নহ'লে বেয়া লাগে গুটিখিনি থাকিলে। মই ধুনীয়াকৈ আমলখিখিনি গুচাই ল'লোঁ। এতিয়া মই এইখিনি অলপ ৰ'দত শুকাবলৈ দিম। দেখিছে নহয় গোটেইখিনি মই উলিয়াই পেলালোঁ। এতিয়া মই আমলখিৰ কাৰণে মছলা তৈয়াৰ কৰিম। জিৰা, ধনিয়া গুটি, জালুক, চফ, মেথি গুটি, সৰিয়হ আৰু লগতে জলকীয়া, শুকান জলকীয়া কেইটামান, আৰু এফালে আদা নহৰু আৰু জলকীয়া কেইটামান কাটি ৰাখিছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ আদা নহৰুখিনি পেষ্ট বনাম আৰু এইখিনি মছলাখিনি অলপ গৰম কৰিম। এতিয়া মই কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো অলপ গৰম হ'বলৈ দি মছলাখিনি চাওক মই লাহে লাহে ধুনীয়াকৈ গেছটো একদম কমত দি পেলাই মই এইখিনি লৰাই আছোঁ, যাতে মছলাখিনি গেছ বেছিকৈ দিলে মানে জুইটো বেছি দিলে মছলাখিনি জ্বলি যাবগৈ। সেইকাৰণে মই কমাই পেলাই এইখিনি মছলাখিনি এতিয়া ভাজি আছোঁ। লাহে লাহে এনেকৈ লৰাই থাকিব, নহ'লে ধৰি যাব। এইখিনি এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হ'বলৈ দি মই এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। ইয়াতে মই কালাৰৰ কাৰণে ৰেড চিলি দিছোঁ, হালধি দিছোঁ, দি পেলাই এইখিনি মই আকৌ এবাৰ মিলাই ল'ম। আৰু এতিয়া মই মোৰ আদা নহৰু পেষ্টটো বনাই লওঁ। চাওক মোৰ আদা নহৰু পেষ্ট বনি গ'ল। মই এইখিনি একেবাৰে মিহি কৰি পেলোৱা নাই, অকণমান গোটা গোটা হৈ থাকিবলৈ দিছোঁ। আৰু এতিয়া মই মছলাৰ কাৰণে তেল গৰম দিছোঁ। আচাৰৰ কাৰণে তেল মই বেছি দিয়া নাই, মই কম তেল দিছোঁ দেই। আপোনালোকে নিজৰ ইচ্ছামতে তেলটো দি ল'ব। মই কম তেলতে বনাম বুলি পেলাই কম তেল দিছোঁ। চাওক মোৰ তেলখিনি ধোঁৱা ওলাইছে, লাহে লাহে গৰম হ'ল ধুনীয়াকৈ। এইখিনি মই এতিয়া আকৌ গেছটো বন্ধ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু আমলখিখিনি ধুনীয়াকৈ আমলখিয়ে পানী এৰি দিলে, ধুনীয়াকৈ শুকাই আহিলে। আৰু এতিয়া মই আকৌ গেছটো বঢ়াই তেলটো অকণমান গৰম হ'বলৈ দি মছলাখিনি মই তেলতে দি দিছোঁ। আৰু মছলা যেতিয়া তেলটো এৰিব তেতিয়া লগে লগে আদা নহৰু পেষ্ট দি দিব, আৰু কেঁচা জলকীয়াখিনিও দি দিব, দি পেলাই আকৌ অকণমান লৰাই থাকিব। আৰু এতিয়া মই আমলখিখিনি দি দিছোঁ। চাওক ধুনীয়াকৈ আমলখিখিনি দি ধুনীয়াকৈ মই মিলাই পেলালোঁ। বেছি লৰাই নাথাকিব, লৰাই থাকিলে মানে ভাঙি যাবগৈ। একদম ধুনীয়াকৈ মৰমত লৰাই দিব। ইয়াতে মই এতিয়া কেইটামান কালজিৰা দি দিছোঁ। কালজিৰা কেইটামান দিলে ভাল লাগে, আৰু বেছি নিদিব, তিতা হৈ যাবগৈ। কেইটামান দিব কালজিৰাকেইটা দি মই আকৌ ইয়াত ভিনেগাৰ অকণ দিছোঁ, যাতে আচাৰখিনি অলপ দিন বেয়া হৈ নাযায়, সোনকালে বেয়া হৈ নাযায়, ভাল হৈ থাকে। সেইকাৰণে ভিনেগাৰ অকণ দিছোঁ, আৰু লগতে টেঙা টেঙা ভাৱ এটাও আহিব ভিনেগাৰ দিলে। মোৰ এতিয়া একদম সম্পূৰ্ণ আচাৰ ৰেডি হৈ গ'ল। ধুনীয়াকৈ এতিয়া খাবই পাৰিব।